তুমি কিন্তু পাৰ্থৰ পৰা সাৱধানে থাকিবা। সি মোক বাইকে চেপাৰ অভিনয় কৰিবলৈ কৈছিল। তাৰ এটা আছিল সম্পূৰ্ণ গেম প্লেন। সি আচলতে এনেকৈ বহুত ছোৱালীক ঠগিছে। খালি তুমি মোক কৈছে বুলি নক'বা। তুমি কিন্তু সাৱধানে থাকিবা হা। এয়াই তোমাৰ কাহিনী। মই তোমাক আকৌ নতুনকৈ ভাল পাব বিচাৰোঁ। আমাৰ সেই সম্পৰ্কক সম্পূৰ্ণ বিশ্বাসেৰে মই আগুৱাই লৈ যাব বিচাৰোঁ। ইমানবোৰ হৈ যোৱাৰ পাছত আপুনি মোক কেনেকৈ বিশ্বাসত ল'ব? এজোপা মৰিবলৈ ধৰা গছ যদি কোনোবাই পানী দি জীয়াই তোলে, ভৱিষ্যতে সেই গছৰ ছাঁত বহি জীৱনৰ বাকী সময়ছোৱা কটাবলৈ আটাইতকৈ সুন্দৰ হয়। মানে আপোনাৰ কথাবোৰ ভালকৈ বুজি নাপালোঁ। এজনী ছোৱালীয়ে যদি প্ৰেমত পৰি মৰিবলৈ বিচাৰে, তাইক যদি ভাল পাই মই এটা নতুন জীৱন দিব পাৰোঁ, তাই সদায় মোৰ কাষত ছাঁৰ দৰে থিয় হৈ থাকিব আৰু ভৱিষ্যতে মোৰ পাৰিবাৰিক জীৱনটো সুখৰ হৈ পৰিব। ইমানো বুজি নোপোৱা অন্তত মই নহয় দেই। আই লাভ ইউ। আই লাভ ইউ টু। दिल के पास जुड़ी रहे। স্নেহা, স্নেহা কেনেকুৱা ভালনে? ৱাও, আগতকৈ দেখোন তুমি ধুনীয়া হ'লাগে। হাই দাদা, আই এম পাৰ্থ। তাই চাগে আপোনাক নিশ্চয় মোৰ কথা কৈছে। আচ্ছা দাদা, আমাক অকণ টাইম দিব পাৰিব নি প্লিজ? তাইৰ লগত অলপ মোৰ কথা আছিলে। তেখেত কিয় ইয়াৰ পৰা যাব? আপুনি ক'তো নাযাব? তোমালোকে কথা পাতা বাৰু, মই অলপ আঁতৰি দিছোঁ হা। ৱাও, মই তোমাক এনেধৰণেই চাব বিচাৰিছিলোঁ স্নেহা। এতিয়া মোৰ কোনো প্ৰব্লেম নাই। কিন্তু মোৰ প্ৰব্লেম আছে। তোমাৰ আকৌ কি প্ৰব্লেম? তেখেতক মই ভাল পাওঁ আৰু তেখেতেও মোক ভাল পায়। নহয়, তেখেতক তুমি ভাল নোপোৱা, তুমি মোকহে ভাল পোৱা, আৰু ইয়াত কোনো কথা নাই। কিন্তু তেখেতৰ কি হ'ব? অ' দাদা, অকণমান এইফালে আহিবচোন। একচুৱেলি কি জানেনে দাদা, তাই মোক বহুত ভাল পাইছে। অকণমান এটা সৰু ভুলৰ বাবে আপোনাৰ লগত তেনেকুৱা কৰি আছে। মই জানো নহয়। দাদা, তাই যিটো কৰিলে একেবাৰে ভাল নকৰিলে। তাইৰ হৈ মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আচলতে মই বিচাৰিছিলোঁ তাইক ভাল পাই এটা নতুন জীৱন দি সুখে ৰখাৰ। যদি সেইটো আপোনাৰ লগতেই হয় তেতিয়া মোৰ কোনো আপত্তি নাই। থেংক ইউ দাদা, থেংক ইউ। थोड़ी जगह दे दे मुझे, तेरे पास कहीं रह जाऊं मैं। खामोशियां तेरी सुनूं और दूर कहीं ना जाऊं मैं। মই তোমাক ভাল পাব নোৱাৰোঁ, মই তেখেতকে ভাল পাওঁ। মই যে তোমাক ভাল পাওঁ। ইমান দিনে ক'ত আছিলা? তুমি কেতিয়াও মোক ভাল পোৱা নাছিলা। তুমিতো মোৰ ড্ৰেছ আৰু ষ্টেটাছে চাইছিলা। মা দেউতাৰ লগত চিনাকি কৰাই দিবলৈও লাজ কৰিছিলা। মই তোমাক বহুত ভাল পাওঁ স্নেহা, মই তোমাৰ লগত থাকিব বিচাৰোঁ। তোমাৰ নিচিনা এজন ল'ৰাৰ বাবে মই নহয়, তোমাৰ বাবে বেলেগ কোনোবা হ'ব পাৰে। আৰু কেতিয়াও মোৰ আৰু ময়ূৰৰ মাজত সোমাবলৈ চেষ্টা নকৰিবা। কথাটো যাতে সদায় মনত থাকে। আপুনি কান্দিছে? আপুনি কি ভাবি আছিল? কি মই তাৰ নিচিনা ঠগবাজ এজনলৈ গুচি যাম? আপুনি মোক বাচি থকা পথ মুকলি কৰি দিলে, জীয়াই থকা প্ৰেৰণা দিলে। আপুনি মোক নিব আপোনাৰ জীৱন লগৰী কৰি? रहना तू पल पल दिल के पास
जुड़ी रहे तुझसे हर एक सांस